নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী আপোনালোকক সাধাৰণ জ্ঞানৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ ওপৰত। তেন্তে আহক আমি কথাবোৰ আলোচনা কৰোঁ। আটাইতকৈ গধুৰ ধাতু কোনটো? উত্তৰ অস্মিয়াম। আটাইতকৈ পাতল উপাদান কোনটো? উত্তৰ হাইড্ৰজেন। আটাইতকৈ পাতল ধাতৱীয় উপাদান কোনটো? উত্তৰ লিথিয়াম। আটাইতকৈ বেছি লৱণীয় মহাসাগৰ কোনখন? উত্তৰ মৃত সাগৰ। আটাইতকৈ সক্ৰিয় ধাতু কোনটো? উত্তৰ ছডিয়াম। আটাইতকৈ সৰু কোষীয় অংগ কোনটো? উত্তৰ ৰাইব'জোম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন ৰাষ্ট্ৰপতিক প্ৰথম হত্যা কৰা হৈছিল? উত্তৰ আব্ৰাহাম লিংকন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰা কি? উত্তৰ ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ক'ত? উত্তৰ ৱাশ্বিংটন DC। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰ বেছবল। কিমান বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মহাসচিব নিযুক্ত কৰা হয়? উত্তৰ 5 বছৰৰ বাবে। কেতিয়া সংবিধান সভাক অন্তৱৰ্তীকালীন সংসদলৈ ৰূপান্তৰ কৰা হৈছিল? উত্তৰ 26 জানুৱাৰী 1950 চনত। কোনখন সংসদনক নিম্ন সদন বুলি কোৱা হয়? উত্তৰ লোকসভা। কোনটো আটাইতকৈ দীঘল কোষ? উত্তৰ স্নায়ুতন্ত্ৰৰ কোষ। চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী ক'ত অৱস্থিত? উত্তৰ হায়দৰাবাদত। বগা পোহৰ কিমানটা সংমিশ্ৰণৰ দ্বাৰা সংগঠিত? উত্তৰ 7টা সংমিশ্ৰণৰ দ্বাৰা। বায়ুমণ্ডলৰ কোন স্তৰত যোগাযোগ উপগ্ৰহ অৱস্থিত? উত্তৰ আয়নস্ফিয়াৰত। মানুহে প্ৰথমে কোন ধাতু ব্যৱহাৰ কৰিছিল? উত্তৰ তাম। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 24 অক্টোবৰ 1945 চনত। ৰাষ্ট্ৰসংঘৰ প্ৰথম মহাসচিব কোন আছিল? উত্তৰ ট্ৰিগভেলি। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্যৰ সংখ্যা হৈছে 193। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ নিউয়ৰ্ক। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা বছৰত কমেও কিমান বাৰ অনুষ্ঠিত হয়? উত্তৰ এবাৰ। লোক আদালত প্ৰথমে কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিল? উত্তৰ গুজৰাট। শ্বেত বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত? উত্তৰ গাখীৰৰ উৎপাদন। শ্ৰীমদ ভাগৱত কোন ভাষাত লিখা এখন কিতাপ? উত্তৰ সংস্কৃত। শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিল? উত্তৰ 1948 চনত। শ্ৰীলংকাৰ পুৰণি নাম কি? উত্তৰ চিলন। সংবিধান কাৰ্যকৰী হোৱাৰ সময়ত কিমানটা মৌলিক অধিকাৰ আছিল? উত্তৰ 7টা। সংবিধান প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিছিল?
উত্তৰ 2 বছৰ 11 মাহ 18 দিন। সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো কোন অনুচ্ছেদত বৰ্ণনা কৰা হৈছে? উত্তৰ অনুচ্ছেদ 368। শনি সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 29.5 বছৰ। সংবিধান সভাই খচৰা সমিতিৰ অধ্যক্ষ কাক নিৰ্বাচিত কৰিছিল? উত্তৰ ভীমৰাও আম্বেদকাৰক। সংবিধান খচৰা সমিতিত কিমানজন সদস্য আছিল? উত্তৰ 7 জন। সংবিধান সভাৰ মৌলিক অধিকাৰ সমিতিৰ অধ্যক্ষ কোন আছিল? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। সংবিধান সভালৈ নিৰ্বাচিত সকলো মহিলা কোন দলৰ সৈতে জড়িত? কংগ্ৰেছ। সংবিধানত হিন্দী বুলি কোৱা হয় চৰকাৰী ভাষা। সংবিধানৰ ব্যাখ্যা কৰাৰ চূড়ান্ত অধিকাৰ কাৰ আছে? উত্তৰ উচ্চতম ন্যায়ালয়ৰ। সকলো ক্ষেত্ৰতে মৃত্যুদণ্ড ক্ষমা কৰাৰ ক্ষমতা কাৰ আছে? উত্তৰ ৰাষ্ট্ৰপতি। সৰস্বতী সন্মান কোন প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হয়? উত্তৰ কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা। শ্ৰীমদ ভাগৱতত কোন ঈশ্বৰৰ বৰ্ণনা আছে? উত্তৰ বিষ্ণু। শিৱাজী ষ্টেডিয়াম কোনটো খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ হকী। শিৱাজীয়ে কোন ভাষাক চৰকাৰী ভাষা কৰিছিল? উত্তৰ মাৰাঠী। শিৱাজীৰ মন্ত্ৰীসকলক কি বুলি কোৱা হয়? উত্তৰ অষ্টপ্ৰধান। শিক্ষা কোন তালিকাৰ বিষয়? উত্তৰ সমসাময়িক তালিকা। শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 5 ছেপ্টেম্বৰ তাৰিখে। শ্বাহজাহানৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 5 জানুৱাৰী 1592 চনত। মৌ পালনৰ বাবে মৌ পালনক কি বুলি কোৱা হয়? উত্তৰ এপিকালচাৰ। শৰীৰৰ ভাৰসাম্যৰ বাবে মগজুৰ কোনটো অংশ দায়ী? উত্তৰ চেৰিভেলাম। কোনটো অংগই শৰীৰৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে? উত্তৰ মগজু। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।